হাই ভিয়াস, মই দীপজ্যোতি আপোনালোকক দীপ অফিচিয়েল ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দীপ অফিচিয়েল ব্লগত অলপ বেলেগ ধৰণৰ টপিক এটা আপোনালোকৰ মাজলৈ আনিছোঁ। এতিয়া হাউচ প্লেন 39x40 আপোনাৰ 4 BHK হ'ব, 1560 স্কুৱেৰ ফুট। গতিকে আপোনালোক আজি এই বিল্ডিংটো হ'ব আপোনালোকৰ 3 ফ্ল'ৰৰ ষ্টাৰ্টিং চলি আছে। আগৰ পৰা দিব নোৱাৰিলোঁ অলপ কিছু অসুবিধাৰ বাবে। এতিয়া বিমৰ কাম চলি আছে, আজি মিস্ত্ৰীয়ে বিম ঢালি আছে। তাৰ বিষয়ে আপোনালোকৰ কিছু জ্ঞাত ইয়াৰ বিষয়ে যিটো নজনা কথা আপোনালোককো ক'ম, আপোনালোকৰ কিছু অভিজ্ঞতা দিম আৰু এনেকুৱা ধৰণৰ কাম কৰি যাবলৈ প্ৰেৰণা যোগাম। মোৰ বিশেষ কথা কোৱাৰ অভ্যাস নাই বাৰু, তথাপিতো আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ বাবে, আপোনালোকক কিছুমান ইনফৰমেশ্যন দিবৰ বাবে। এয়া আমাৰ বৰ্তমান 39x40 হাউচ প্লেনৰ বিম ঢালি থকা হৈছে। মিস্ত্ৰীয়ে কোৱা মতে এই বিমটো আছে আপোনাৰ 18 ইঞ্চি হাইট আৰু বহলটো আছে আপোনাৰ 1 ফুট 12 ইঞ্চি। আপোনালোকে এটা কাম কৰিব, ফিউচাৰ এনেকুৱা ধৰণৰ ঘৰ বনাব লাগিলে আপোনালোকে বিম ঢালিলে, বিশেষকৈ বিম ঢালিলে আপুনি ভাইব্ৰেটৰ ইউজ কৰিব। এয়া আপোনালোকে চাওক, এই বিম ঢালি আছে, মছলা মাৰি আছে, তাৰ লগে লগে ভাইব্ৰেটৰে কাম কৰি আছে। এয়া আপোনালোকে এয়া চাই লওক, 39x40 হাউচ প্লেন এইটো। এয়া আপোনাৰ আৰম্ভণিৰ পৰা কিছু গজল মাৰিব বাকী আছে, মিস্ত্ৰীয়ে কৰি আছে কাম। একফালৰ পৰা ঢালি আহি আছে, একফালৰ পৰা কাম ফিনিচিং কৰি আহি আছে। আপোনালোক বাৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি আগন্তুক পাৰ্ট ৱাইজ এই কনষ্ট্ৰাকশ্যনৰ কামটো পাৰ্ট বাই পাৰ্ট আপোনালোকৰ মাজলৈ আমি আগবঢ়াব চেষ্টা কৰিম। এয়া প্ৰথম পাৰ্ট। এয়া আপোনালোকে চাওক, ভাইব্ৰেটৰ কথা কৈছিলোঁ, ভাইব্ৰেটৰ চাই লওক আপোনালোকে। মছলা দি আছে, ভাইব্ৰেটৰ মাৰি আছে। ভাইব্ৰেটৰ নামাৰিলে এই জইনবিলাক, এই খুঁটাবিলাকত ডাউন যিটো আছে তাৰ ডাউনটোত মছলা ঠিক ধৰণে সোমাই নাযাব, নগ'লে বিভিন্ন ধৰণৰ অসুবিধা হ'ব। এয়া চাই লওক আপোনালোকে। এয়া যিটো খুঁটাৰ জইন, এই চাৰি চাইডৰ পৰা বিম জইন লাগিছে, তাত কেনেদৰে ভাইব্ৰেটৰ মাৰিছে চাওকচোন আপোনালোকে। এয়া ভাইব্ৰেটৰ মাৰি দিছে, এই তলৰ পৰা মছলা সোমাই গৈছে। ভাইব্ৰেটৰ নিদিলে বহুত অসুবিধা হয়, এইটো মিস্ত্ৰীক সুধিলে আপোনালোকে গম পাব। আৰু বিশেষকৈ আপোনালোকে যদি এনেকুৱা ধৰণৰ কাম কৰিবলৈ ওলায়, বিশেষকৈ যিমান অভিজ্ঞ ব্যক্তি থাকিলেও ঘৰৰ এজন চোৱা চিতা কৰি থকাটো বেছি ভাল, বেছি জৰুৰী। বহু কথা শিকিব পাৰি, আমিও বহু কথা শিকিছোঁ। ইয়াৰ বিষয়ে বহুত জনা নাছিলোঁ, কিন্তু বহুত শিকিছোঁ। এয়া আপোনালোকে চাওক, কেনেকৈ জইনটোত ভাইব্ৰেটৰ মাৰি পেলাই ক্লিয়াৰ কৰি দিছে চাওক। মোৰ কোনো ধৰণৰ মোৰ কোনো ধৰণৰ কথা কোৱাৰ অভ্যাস নাই। গোড়াতে আপোনালোকক কৈছোঁ, নতুনকৈ বনাব ওলাইছোঁ এনেকুৱা ধৰণৰ ভিডিঅ', যাতে আপোনালোকৰ কিছু সুবিধা হয়, আপোনালোকৰো কিছুমান জানিবৰ বাবে, ইনফৰমেশ্যন দিব পাৰোঁ, চেষ্টা কৰি আছোঁ নতুনকৈ। এই চাওক আপোনালোকে, এই জইনটোত কেনেকৈ ভাইব্ৰেটৰ মাৰি দিব চাব। নহ'লে এনেকৈ থাকি গ'লে, ভাইব্ৰেটৰ নিদিলেতো এনেকৈ থাকি গ'লে, এতিয়া ভাইব্ৰেটৰ দিছে কি ধুনীয়াকৈ সোমাই যাব। আপোনালোকে চাই লওক মছলাটো, এইটো চাব। এয়া মছলা মাৰি আছে আমাৰ, এই মছলা মাৰি আছে। আজি 23জন আহিছে আমাৰ কৰ্মচাৰী, লেবাৰ 23জন আহিছে। কালি আহিছিল অৱশ্যে, কালি 13জন আহিছিল, 13জনে নোৱাৰে বুলি ক'লে, একেদিনতে ঢালিব লাগে, তেতিয়া ছেটিংছটো ভাল হয়। গতিকে আকৌ আজি আহিছে, কাম কৰি আছে, আপোনালোকে চাওক। বহুত দিনৰ আশা এটি পূৰণ হ'ব গৈ আছে। এই চাওক, এই মছলা দিছে, বেল চাইডে অলপ মিলাই দিব, চাই লওক। এই ভাইব্ৰেটৰ লগাইছে, আপোনালোকে চাওক, এই ভাইব্ৰেটৰ লগাইছে, এই ভাইব্ৰেটৰ মেচিন লগাইছে, চাই লওক।
ভাইব্ৰেটৰ লগাই দিছে কি ধুনীয়াকৈ মছলাবোৰ বিমৰ মাজত সোমাই গৈছে আপোনালোকে চাওক বাৰে বাৰে কৈছে আপোনালোকে এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰিব ওলালে বিমৰ ক্ষেত্ৰত বিশেষকৈ ভাইব্ৰেটৰ ব্যৱহাৰ কৰিব চাই লওক আজি পাৰ্ট 1 বনাইছোঁ আপোনালোকৰ বাবে আপোনালোকৰ সুবিধাৰ্থে পিছলৈ কাম কৰিলে পাৰ্ট আপোনালোকক এই বিল্ডিংটোৰ সম্পূৰ্ণ কনষ্ট্ৰাকশ্যন আমি আপোনালোকৰ মাজত দিম তেতিয়া আপোনালোকৰ অভিজ্ঞতা হ'ব আৰু এনেকুৱা ধৰণৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগে আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ তেতিয়াহ'লে আমি উৎসুকতা হ'ম আপোনালোকৰ দিয়া পৰামৰ্শ পাম কমেণ্ট কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' লাগে যদি ফিউচাৰ চাই লওক এই ভাইব্ৰেটৰ মাৰিছে আপোনালোকে চাই লওক এই ভাইব্ৰেটৰ দি দিছে কি ধুনীয়া মছলা সোমাই গৈছে চাওক আপোনালোকে এই দেখিছেনে এয়া এই চাই লওক কি বঢ়িয়া হৈছে ভাইব্ৰেটৰ ক্লিয়াৰ কৰি মাৰিছে এয়া কোণাটোত চাই লওক আপোনালোকে এয়া চাই লওক এই ভাইব্ৰেটৰ মাৰিলে কি ক্লিয়াৰ হৈ গৈছে আপোনালোকে চাই লওক এনেকুৱা কনষ্ট্ৰাকশ্যনৰ বিভিন্ন কাম জানিবৰ বাবে কিছুমান নজনা কথা জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰক আমাৰ ইঞ্জিনিয়াৰ আছে আমাৰ ৰাজমিস্ত্ৰী আছে আপোনালোকৰ লগত কথা পাতাই দিম কমেণ্ট বক্সত কমেণ্ট কৰি দিব এয়া ভাইব্ৰেটৰ মাৰিছে আপোনালোকে চাওক ভাইব্ৰেটৰ মাৰি ক্লিয়াৰ কৰি দিছে চাই লওক ভাইব্ৰেশ্যন মাৰিবই লাগে তেতিয়া মছলা ছেটিংছটো হয় চাই লওক নহ'লে যিমান ৰ'দ বান্ধিছে ৰ'দৰ মাজে মাজে মছলা নোসোমাই ন চাই লওক এইবিলাক জইনত ভাইব্ৰেটৰ মাৰি দিছে তলৰ পৰা আপোনালোকে ভালকৈ চাই লওক এই ভাইব্ৰেটৰ চাই লওক আজি আমি প্ৰথম কনষ্ট্ৰাকশ্যনৰ ভিডিঅ' বনাবলৈ ওলাইছোঁ প্ৰথম বনাইছোঁ কিবা যদি ভুল হৈছে আমিও নাজানো কমেণ্ট কৰিব আপোনালোকৰ এইটো 39x40 হাউচ প্লেন 4 BHK 1560 স্কুৱেৰ ফুট আপোনালোকে বিল্ডিংটো 3 ফ্ল'ৰৰ হ'ব ষ্টাৰ্টিং চলি আছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ আপোনালোকে কমেণ্ট কৰিব আমি বনাই থাকিম চাই লওক চাওক আপোনালোকে কাম কৰি আছে এক চাইড হৈ গ'ল এক চাইড আছে বিন ঢালি আছে চাই লওক আমাৰ হেড মিস্ত্ৰী আছে আমাৰ ইঞ্জিনিয়াৰ আছে আপোনালোকে এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম যদি কৰিব লাগে কৰিব বিচাৰে তেনে আমাৰ লগত যোগাযোগ কৰিব পাৰে চাই লওক 3 ফ্ল'ৰ প্লেনিং চলি আছে ষ্টাৰ্টিং কাম চলি আছে আপোনালোকে চাই লওক এইটো চেণ্টাৰ জেগা হাই ৰোড ওচৰতে আছে সেইবাবে বিমটো অলপ ডাঙৰকৈ দিয়া হৈছে গাড়ী ঘোঁৰা মটৰ হাবি যাবি কাৰণে গাড়ীখন যাতে মানে বিল্ডিংটো যাতে ক্ষতিগ্ৰস্ত নহয় সেই বাবদ যিটো ইঞ্জিনিয়াৰে কোৱা গৈছিল আমাক তাতছে অলপ ডাঙৰ কৰি দিয়া হৈছে ওচৰতে এখন দলং আছে দলংখনত আগৰ ঘৰবোৰ কপি যায় সেইবাবে অলপ হেভি কাম কৰা হৈছে ইয়াতে আপোনালোকে চাই লওক এই মছলা আনি আছে মছলা দি আছে আপোনালোকে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' যদি দিব লাগে আপোনাক কমেণ্ট কৰিব কনষ্ট্ৰাকশ্যনৰ এই ভিডিঅ'টো প্ৰথম দিলোঁ আপোনালোকৰ মাজত এৰি আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' যদি মই দিব লাগে আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব এই যিটো 3 ফ্ল'ৰৰ ষ্টাৰ্টিং চলি আছে এয়া বিম ঢালি আছে ক্লিয়াৰ এয়া মিস্ত্ৰীয়ে চিৰি ৰড গাঁঠি আছে
এই আপোনালোকক আগত দেখাই আছোঁ ৰ'ব আপোনালোকে এনেকুৱা ধৰণৰ যদি আৰু চাব বিচাৰে আপোনালোকে কমেণ্ট কৰিব আৰু মই বিভিন্ন এইটো কনষ্ট্ৰাকশ্যনৰ লাইনত বা এনেকুৱা ভিডিঅ' বনাবলৈ ফাৰ্ষ্ট বনাইছোঁ নাজানো কি হৈছে আৰু আপোনালোকে যদি কিবা ভুল হৈছে মাফ কৰি দিব এয়া হেড মিস্ত্ৰীয়ে ঢালি এই চিৰি বনাই আছে চিৰি ৰড গাঁঠি আছে আপোনালোকে দেখা পাইছে চাগে 3জন মিস্ত্ৰী লাগলে চিৰি ৰড গাঁঠি আছে এয়া ঢালি